জিলেলে যাব লাগিব মই অৰুণাচললে। এইখিনিতে কৈ থওঁ যে ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণেহে, আৰু লগতে ভিডিঅ'টো চাই হাঁহি উঠি ছাবস্ক্ৰাইব কৰাটো কিন্তু ধৰা বন্ধা আছে। গামোচা সৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা। আহিছা নেকি? আজি বাইদেউ নহলে ভাল নহয়, এনে খেলি থাকিম। বহাচোন। বাইদেউ আছো দিয়ক আৰু বাইদেউ নমস্কাৰ। মাইৰে যি দেখছো পইচা কেইটা বাছুল কৰি এৰবো। বাইদেউ মায়ে এখন দেৰিক লাগি ঘুমাই থাকো কাৰণে সোনকালে আহিবা দিছে আমাক। বা মুড়ি দেখোন বেলেগ ষ্টাইল কৰিছা ৱে। মই বাইদেউ ৰাতিপুৱা উঠি কি ষ্টাইল কৰি থাকো মই, আৰু লিপষ্টিক লৈ থাকো বাইদেউ মই। বঢ়িয়া 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 বঢ়িয়া। পঢ়াত কিন্তু না পঢ়বা বাইদেউ নৰো বুলি নকওঁ, পাৰো অলপ অলপ। বাইদেউ কালি কি হোমৱৰ্ক কেইটা মই কৰিছো। কৰিছা? দেখোনচোন ভালোচোন না বাইদেউ। কি লেখছা তই এইগিলা? বাইদেউ অকলে অমিতা অকণকে তোৰ ছবি আঁকছা। বাইদেউ হেৰি অকলকো আঁকছো অমিতাকো আঁকছো। দেই এনেকে নহব নহয় দেই, থৌ গিলা তুই। বাইদেউ মোৰ খানি হৈছিলে চাওকচোন বাইদেউ। তই এইগিলা কি লেখছা? বাইদেউ তোৰ তো বানান ভুল, আকাৰ ভুল, ইকাৰ ভুল। মই বাইদেউ এইটো হচই মানে ইটা লেখছো, দীৰ্ঘই মানে ইগল লেখছো বাইদেউ, নহয় নেকি বাইদেউ? তই তই খালি মানুহ সুধলি মোৰ তাত টিউচন পঢ়াব লাগে, কিন্তু চব বুজি পাইছা, চব বুজি তই পাৰিবি দে। বাইদেউ পাৰ্টি বুলি ক'লে ভাল লাগে। মোক মাই দিছি এই চুলি তাকাবি মাই দিছি, মোক ভোক লাগলি খাবা দিছি মোক। মই ভাত খাই নাই চুলি। এই কি চিন্তা আছে তহঁতে? অলমান তই খা, অলমান মই খাব বাকালটো পেলাই নাই। বাইদেউ অলমান খাবি? নাখাওঁ মই চাহ খাইছো দে, নাখাওঁ। অলমান খাই বাইদেউ। নাখাওঁ। তই খা হ'ব দিয়া, খাইছো দিয়া নাখা। দে 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 বাইদেউ যি কমকে হ'ল খাই হ'ল। লওঁগেচোন বাইদেউ। দে বা বেলেগ টিকিটি কাটছা ৱে। মাইৰে কাটি দিছি। বাইদেউ অ বাইদেউ আজিও তহঁতে মোৰ মাথাটো খাবা আহিছে। লেখি আছা? মই লেখি আছো, বাইদেউ মাৰব নহয়। বাইদেউ মই হেৰি টিউচনৰ ফিজটো আনিছিলো ন। টিউচনৰ ফিজ আনছা? অ তই ফিজ আনছা? দে 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 ভালে দে। অ মুড়ি আনছা না ফিজটো? বাইদেউ কালি আনিম, মায়ে কালি দিম বুলি কৈছে বাইদেউ। তোক তো আগৰো দিলি মাহত আছে। বাইদেউ মায়ে বেয়া পাব কৈছে, কালি দিম বুলি কৈছে। দে 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 হ'ব দে হ'ব দে। বাইদেউ এই পইচা কেইটা সদায় আনি আনি বন্ধ কৰি খায়। মায়ে বাইদেউ কালি 2 টকা দিছিল, মই বন্ধ কৰি খাইছো। কিন্তু তই 3 মাহৰ পৰা মোক পইচা দিয়া নাই না। মায়ে দিয়া নাই বাইদেউ, মই কেনেকে দিম? দে 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 আনবি আৰু দে। হ'ব দে বাইদেউ মই লেখি আছো। অ দেছি দে। অ দে কচোন তই। দে তই ABC খান মাতচোন আজি। ABC বাইদেউ পাৰো মই। দে মাত। মই জানো মাতো। মাত। ABCDEGLPN ই পিছত কি কলি তই? ই পিছত LPG কোনি হৈ গৈছি তই? এনেকে নহব নহব, হাত দি হাত দি দি দে ভালকে মাত। ABEQLPNTL বঢ়িয়া হৈছে বঢ়িয়া আছে দেখোন। ইংলিছে শিকিছো মই তো।
দে মুড়ি কি লিখছা কও বাইদেউ মই কালি যে প্ৰশ্নখিনি লিখবা দিছিল মই অলপমান আদৰা হৈ আছিল কিন্তু লিখলো বাইদেউ কিন্তু হৈছিল ভাল হৈছে দে ভাল ইংলিছতে লিখছো বাইদেউ বঢ়িয়া লো বাইদেউ তোক তাক মই পঢ়বাইছে না যায় বাইদেউ মেল মালা মাহে কোৱা কাৰণে মাছটো দে 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 খান বনালকে দে বাদ দে দে মুড়ি তই পঢ় কি পঢ়িম বাইদেউ খান পঢ় আ হস্যই দীৰ্ঘই হস্যই দীৰ্ঘই এ ওই ও বঢ়িয়া বঢ়িয়া বাছা তই ভাল দে তই ভাল বাইদেউ মই ইংৰাজীও জানো ইংৰাজী জানা দেচোন এবিচি খান না তই শুন থাক নাকান দিয়ে মই পঢ়িম তই শুন মনত ৰাখিছোন তই অমিতা গানে চাপ মতছে গৰে মি দন্তিয়া ততকাৰে তা অমিতা আৰু আন বালিম তো কৈছো ম বাইদেউ ই মোক তাতে চাই থাকে বাইদেউ সুধিছি তাই সুধিয়া কাৰণে দে 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 হাউল না চলি হৈছি বাইদেউ দে 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 এতিয়া থৌচোন নিগিলা দে তহঁতক মই দুটামান কষ্ট দিওঁ দেচোন ফাঁচিৰা তই কওঁ তোৰ নামটো মাৰি চিৰা দিয়া থলা বাইদেউ মই পাতলা কাৰণে মোৰ নাম পাতলা চিৰা বা বঢ়িয়া 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 দে 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 মুড়ি তোৰ নামটো মাৰি কিয় মুড়ি থৈছে মোৰ নামটো মুড়ি থৈছি বাইদেউ মই ফুলকে থাকো গুৰি সেইকাৰণে থৈছি বা মাইৰে কম বস্তু নহয় দে কিন্তু মই বাইদেউ মোৰ ভাল লাগছে নে বাইদেউ নামটো বঢ়িয়া লাগছি বাছা বৰ ভাল লাগি ৰাস্তাটো একদম বেলেগ বস্তু বাদলি গুটি আনৰ মুখৰ বস্তু বেলেগ ডাঙৰ হলো বুলি বাইদেউ হ'ব দে 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 চলি তহঁতৰ স্কুলত ফাংচন আছে গম পা না তহঁতে কিবা কৰবি না বাইদেউ মই কলি নকল মাৰে হা বাইদেউ কিমান মই হাগুৰাৰ ভেকচিন দিম বুলি কৈছিলো ই মোক সুধছি কি হবি মই বাইদেউ কলো ভেকচিন দিম হাগুৰা কোৱা বাইদেউ পিছদিনা ৰাতিপুৱা এই হাগুৰা হাগুৰা আমাৰ বিয়া চলি হ'ব থ বাদ দি দে বাদ দে এইবাৰ তহঁতৰ কলেজ ফাংচন হ'ব নহয় তহঁতে তাতে হেৰি কৰবি গম পাইছা নে ফাংচনত তাদের স্কুলত হব নহয় এবাৰ ফাংচন তাতে তহঁতে হেৰি কৰবি গম পাইছা প্ৰাইজো আছে তহঁতে কি কৰবি বুলি ভাবছা এতিয়া মই কিয় কম তই মোক নকল মাৰা তই আকৌ আগে তাৰপিছত বাইদেউ মই বাইদেউ বিহু গান গাব জানো বিহু গান গাবি দেচোন অকণমান মই গাই দিম বিয়াৰ গান গাব জানো দে আৰু নাচবাও জানো আৰু আপা চলিৰ গানো গাব জানো তই গোটেই বেলেগ বস্তু দে দে দেচোন গাঁও এটা ফুল ফুলিছে বসন্তত তুমি জন্মনি মৰমৰ প্ৰতিটো বসন্ততে মৰম যাচি তোমাৰ বঢ়িয়া দে 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 মই স্কুলত শুনিম দে দেচোন চিৰা তই এতিয়া কওঁ তই কি কৰবি চলি তহঁতে বোলে ডান্স কৰা ডান্স কৰি পেলাই ঘৰত যা দে আজি মোৰ কাম আছে নহয় দে দে খুৱাম দে তোক দে হ'ব দে তই ফিজটো দিবি ফাৰ্ষ্ট তই চাহ খাওঁকে থাকা সদায় চাহ তই 3 মাহত মোৰ কিমান 90 কাপ চাহ খাইছা তহঁতে কি হাল্লা কৰি আছা ন হা